Welcome to Food Bangla. তো ফাইনেলি বন্ধুসকল আমি যে কামপুৰ চেনি মিল তো ইয়াৰ চেনি মিলৰ ভিতৰত সোমালোঁ তো গেটটো তাৰে এৰিলোঁ তো এইফালে নিশ্চয় দেখিছে মোৰ পিছেদি এইটো হ'ল কামপুৰৰ যি চেনি মিল তো আহকচোন আপোনালোক ভিতৰলৈ গৈ কেনেকুৱানো পৰিস্থিতি হৈ আছে ইয়াৰ আপোনালোক গোটেইখিনি তাৰ দৃশ্য দেখুৱাম তো আহকচোন বাৰু ইমান জংঘল তো জংঘলৰ মাজে মাজে আমি গৈ আছোঁ বৰ্তমান তো ইয়াতে কি আছে আমি একো নাজানো তো ইয়াত আহকচোন ভিতৰলৈ যায় আপোনালোক ইয়াৰ সম্পূৰ্ণখিনি দৃশ্য দেখুৱাই আছোঁ তো নিশ্চয় দেখিছে এইটো হ'ল চেনি মিলৰ যি মিলটোৰ এয়া হ'ল ঘৰটো তো আহকচোন ভিতৰলৈ যাওঁ এতিয়া তো এইপিনে আছে ইয়াতে দেখিছে আপোনাৰ ঘৰ এতিয়া আছে ইয়াতে তো এইপিনে আকৌ এটা আছে ইয়াতে তো এইফালে আমি সোমাম এতিয়া এইটোত তো ইয়াত কি আছে আপোনালোক দুখন আহকচোন বাৰু দেখিছে এইটো হ'ল চেনি মিলটো ইয়াৰে তো ইয়াতে বৰ্তমান তো একদম বেয়া অৱস্থাত আছে তো যিহেতুকে প্ৰায় 2001 চনৰ পৰা ইয়াতে বন্ধ হৈ আছে মিলটো তো আপোনালোক মিলটোৰ আমি যি ইয়াৰ নিশ্চয় দেখিছে কিমান পুৰণি এইখন জিপচি হয় ইয়াতে আছে পৰি তো বহুত পুৰণি হয় এইবোৰ তো আৰু আছে নিশ্চয় দেখিছে ইমান ট্ৰেক্টৰ ট্ৰেইলাৰ তো মেচিন চেচিন গোটেই ইয়াতে ভাঙা চিঙি গোটেই একদম পৰি আছে এই দৃশ্য দেখিছে বন্ধুসকল চেনি মিলটোৰ মই ভিতৰলৈ সোমাইছোঁ এতিয়া বৰ্তমান তো ভিতৰত আছোঁ তো ভিতৰৰ যি মেচিনৰ অৱস্থা একদম কাহিল যিহেতুকে বহু বছৰ হ'ল ইয়াতে পৰি আছে এনেদৰে তো আপোনালোক ইয়াৰ সম্পূৰ্ণখিনি দৃশ্য দেখুৱাম আছোঁ বাৰু ইয়াৰ চেনি মিলৰ কিনো ইয়াত পৰিস্থিতি হৈ আছে আপোনালোক গোটেই আগপিনে যায় দেখুৱাই আছোঁ তো আহকচোন বাৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক এইবোৰতো মামৰ খাই একদম গোটেইবোৰ বৰবাদ হৈ গ'ল যিহেতুকে অত বছৰ হ'ল ইয়াতে পৰি আছে আহকচোন বাৰু ওপৰলৈ লৈ যাম বাৰু নিশ্চয় দেখিছে ওপৰত এইবোৰ তৈয়াৰবোৰ ইয়াতে আহিছিল তো ইয়াতে চেনি কেনেকৈ প্ৰস্তুত কৰিছিল তো ইমানখিনি নাজানো আপোনালোকক ইয়াৰ সম্পূৰ্ণ দৃশ্যখিনি দেখুৱাই আছোঁ ওপৰত গৈ আছোঁ এতিয়া বৰ্তমান ফাইনেলি ওপৰত উঠি আছোঁ নিশ্চয় দেখিছে তো পালোঁ পৰা সেইটো আপোনাৰ ইয়াত সম্পূৰ্ণখিনি দৃশ্য দেখুৱাম তো গোটেইবোৰ এইবোৰ মামৰে খাই একদম অৱস্থা কাঢ়ি লৈ আছে তো ভালকৈ উঠিছোঁ ওপৰত বাৰু আপোনালোকক দেখুৱাৰ কাৰণে আজি ইয়াৰ ওপৰত যি ছাদখন আছিল তো যিহেতুকে কাঠেদি দিয়া আছিল তো গোটেই পচিছে এতিয়া বৰ্তমান তো আমি কিবা অলপ হেৰি কৰি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে তো আহকচোন আগপিনে নাযাওঁ যিহেতুকে ইয়াৰ তক্তাবোৰ নিশ্চয় দেখিছে নাই তো আগপিনে বহুত বেয়া হৈছে তো সেইপিনে নাযাওঁ তো আপোনালোকক ইয়াৰ পৰা যিখিনি পাৰোঁ দেখুৱাইছোঁ তো চাওকচোন বাৰু আপোনালোকে কেনেকুৱা কি হৈছে চেনি মিলটোৰ অৱস্থা তো ইয়াতে কেইদিনমান আগতে ডিম্পুদাও আহিছিল নিশ্চয় আপোনালোকে চাইছে ভিডিঅ'টো তো বহুতো ইউটিউবাৰ ইয়াতে আহিছিলে তো আপোনালোকে ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিছিলে তো আপোনালোকে নিশ্চয় দেখিছে তো চাওকচোন আপোনালোকে ইয়াৰ পৰা গোটেইখিনি দৃশ্য দেখুৱাম বাৰু ওপৰত
যিহেতুকে ইয়াত বহুত ৰিক্সিত আমি উঠি আছোঁ। তো নিশ্চয় দেখিছে কি ৰিক্সি আহিছোঁ উঠি ইয়ালৈ। তো আপোনালোকক পাইপেদি আৰু যি কুঁহিয়াৰৰ ৰসবোৰ আছিল তো এইফালে আহিছিল। তো ইয়াৰ পৰা কেনেকৈ চেনি বনাইছে তো একচুৱেলি ইমানখিনি নাজানো, যিহেতুকে আমি দেখা নাই। তো আপোনালোকক যিখিনি পাৰোঁ সেইখিনি কৈছোঁ। তো এইফালে নিশ্চয় দেখিছে বিৰাট ডাঙৰ ডাঙৰ ইয়াত চিলিণ্ডাৰ আছে, তো টেংকি আছে। স্থানীয় বাসিন্দা কোনো ব্যক্তি নাথাকে, তো স্থানীয় ব্যক্তি আমি এজনো লগ পোৱা নাই। তো একদম জংঘলে আগুৰি ধৰিছে যিহেতুকে এইটো মিলটো। তো বৰ্তমান একদম পৰিৱেশিত অৱস্থাত আছে মিলটো। তো ইয়াতে কোনো স্থানীয় ব্যক্তিও নাই, কোনো ইয়াতে চিকিউৰিটিও নাই। তো যিও এজন মানুহ আমি বাটত লগ পাইছিলোঁ, তো তেখেতে ইয়ালৈ সোমিবলৈ ভয় কৰে। তো তথাপিতো আমি সাহস লৈ কিনে আহিছোঁ আপোনালোকক দেখুৱাবৰ বাবে। তো ইয়াৰ স্থানীয় ব্যক্তিয়ে যিহেতুকে ইয়াত আহিব ভয় কৰে, আমি ভাবকচোন আপোনালোকক কিমান ৰিক্সি লৈ আমি ইয়ালৈ আহিছোঁ। তো আপোনালোকক দুখাম বুলি ইমান কষ্ট কৰি আহিছোঁ। তো ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰে, যাতে বহুতে দেখা পায় এইটো ভিডিঅ'টো দেখি যাতে চৰকাৰে গাঁৱত কিছু লাগে। তো এইটো মিলটো যদি আকৌ ৰিচাইকেল কৰে তো বহুতো নিবনুৱা সমস্যা ইয়াতো দূৰ হ'ব। তো বহুত এনেকৈ ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে অলপ গম পায় মানুহে তো এনেকুৱা হৈ আছে মিলটোৰ পৰিস্থিতি। তো ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে সেয়া আশা কৰিছোঁ। তো আহকচোন আগপিনে আৰু বহুতো বস্তু আছে, আপোনালোকক গোটেইবোৰ দেখুৱাম। তো আহকচোন তললৈ যাওঁ এতিয়া, বৰ তলৰ পৰা আপোনালোকক দেখুৱাম। তো তলত কেনেকুৱা কি আছে, তো গোটেই লহা চহাবোৰ একদম মামৰ খাইছে, ইয়াতে ধৰিব ৰিক্সা হয়। তথাপিতো আপোনাৰ কাৰণে আহিছোঁ আমি। তো নিশ্চয় দেখিছে এইফালেও আপোনাৰ বহুতো কিবা ইয়াতে নিশ্চয় হয়তো মেইন টাংকি সেইটো আছিল য'ত কুঁহিয়াৰ চেপি কিনে ইয়াতে ৰখিছিল। তো সিফালে নিশ্চয় দেখিছে বহুতো আছে। তো কি হয় আমি নাজানো। তো এইবোৰ নিশ্চয় দেখিছে একদম অৱস্থা বেয়া হৈ আছে একদম। তো আপোনাৰ আগপিনেও দেখুৱাই আছোঁ আগপিনে কেনেকুৱা হৈ আছে মিলবোৰ অৱস্থা। তো আহকচোন মেচিনবোৰ চাওঁ আমি এতিয়া। তো ফাইনেল বন্ধুসকল নিশ্চয় দেখিছে এইটো লেবৰেটৰী আছিল হয়তো। তো ইয়াতে বহুতো ফাইল চাইল পৰি আছে নিশ্চয় দেখিছে। এইবোৰ গোটেই ফাইলৰ কাগজ পাতি গোটেই পৰি আছে নিশ্চয় দেখিছে, এইবোৰ ফাইল হয়। তো ইয়াতে বহুতো একদম অনিষ্ট হৈ গ'ল বস্তুমাখান নিশ্চয় দেখিছে, যিহেতুকে 2001 চনৰ পৰা এইটো পৰি আছে। ইয়াতে কোনো কাম নাই। ইয়াতে 2001তে যি মেচিনটো বন্ধ হ'ল চেনি মিলটো, সেয়াৰ পৰা এনেকুৱা একদম পৰিস্থিতি হৈছে য'ত ইয়াৰ বৰ্তমান ভূত বাংলা বুলি ক'ব পাৰি একচুৱেলি এইটো। তো ইয়াত কোনো মানুহ চানুহ নাহে, যিহেতুকে ইয়াৰ স্থানীয় ব্যক্তি আহিলে ভয় কৰি আহিবলৈ। তো আমি আপোনালোকক দেখুৱাৰ কাৰণে ইমান সাহত আহিছোঁ। তো যাতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ে, যাতে বহুতে দেখা পায় ভিডিঅ'টো, যাতে অলপ সেই হয়। তো যিহেতুকে ইয়াৰ একদম অৱস্থা পৰিস্থিতি একদম অভাৰ বেয়া হৈ গৈছে, যিহেতুকে আপোনাৰ বাহিৰৰ পৰা নিশ্চয় দেখিছে বাহিৰৰ একদম অৱস্থা একদম গোটেই একদম জাবৰ জোথৰ একদম মেচিন ভাঙি চিঙি। তো ইয়াৰ মেচিনবোৰ তো প্ৰায় মেচিন ইয়াৰে চুৰ কৰি লৈ গ'ল মানুহে, যিহেতুকে ইয়াত কোনো নাথাকে। তো ইয়াৰ ব্যক্তিয়ে কোনোবা দেখিছোঁ এটা। তো ইয়াত যি কুঁহিয়াৰ চেপা মেচিন, তো কুঁহিয়াৰবোৰ হয়তো ইয়াতে চেপিছিল। তো মেচিনটো আপোনাক দেখুৱাবলৈ যাম। তো ওপৰলৈ উঠিব লাগিব নিশ্চয় দেখিছে এইটো চেৰি। তো এইফালে আমি ওপৰত উঠি যাম। তো আপোনাৰ ওপৰত যি কুঁহিয়াৰ চেপা মেচিনটো হ'ব লাগে, যিহেতুকে তাত কাটা গ'ল এটা আছে। তো তাত গৈ দেখুৱাই আছোঁ আপচোন। পিছে বন্ধুসকল তো মেচিনে একদম অৱস্থা আহিল হৈ আছে। তো এইটো মেচিনটো আপোনাক দেখুৱাবলৈ আহিছোঁ। তো এইটো মেচিনটোতে হয়তো কুঁহিয়াৰবোৰ চেপিছিলে। তো আপোনালোকক আহকচোন দেখুৱাম বাৰু। তো নিশ্চয় দেখিছে এইবোৰ একদম কোনোবাই খুলি মেলি থৈ দিছে ইয়াতে। তো কোনে খুলিছে নাজানো আমি বিশেষকৈ। তো আপোনালোকক দেখুৱাবলৈ আহিছোঁ খালি আপোনালোকক চেনি মিলটোৰ অৱস্থা কেনেকুৱা হৈছে, যিহেতুকে কামপুৰৰ এইটো এটা চেনি মিল আছিল ফাৰ্ষ্ট। তো এইটো চেনি মিলটোৰ অৱস্থা এনেকুৱা। তো এইফালে নিশ্চয় দেখিছে এইবোৰ মেচিনবোৰত হয়তো কুঁহিয়াৰ চুহিয়াৰ ইয়াতে চেপিছিল, কুঁহিয়াৰ আহিছিল এইপিনৰ পৰা আপোনাৰ। তো বহুতো ইয়াতে মেচিন আছে, বহুত প্ৰক্ৰিয়া হৈ কিনে ইয়ালৈ আহিছিল কুঁহিয়াৰবোৰ। তো নিশ্চয় দেখিছে এইবোৰ মেচিনবোৰ। তো ইয়াতে হয়তো কুঁহিয়াৰবোৰ চেপিছিল নিশ্চয়। ইয়াৰ একদম পৰিস্থিতি বেয়া হৈ আছে, যিহেতুকে ইয়াত আপোনালোকে নিশ্চয় দেখিছে ৰাউণ্ড ইয়াতে ৰোলাৰ আছে, যিহেতুকে কাটাৰ বিলেট আছে ইয়াতে লগাই। তো এইবোৰেৰে কুঁহিয়াৰ চেপা গৈছিল হয়তো। তো আগপিনে নিশ্চয় দেখিছে বহুতো মেচিন আছে ইয়াতে, এইবোৰ নিশ্চয় দেখিছে আগপিনেও কেনেকুৱা কি মেচিন আছে, কেনেকুৱা অৱস্থাত আছে, গোটেইবোৰ দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। তো ভিডিঅ'টো অলপ দীঘল হ'ব, যিহেতুকে এইটো বহুত ডাঙৰ মিল এটা হয়। তো বহুত এলেকা আছে ইয়াতে, তো অকণমান ভিডিঅ'টো ডাঙৰ হ'ব। তো ভয়কৈ আমি ইয়াতে সোমাইছোঁ, যিহেতুকে ইয়াত কোনো নাথাকে। নিশ্চয় দেখিছে এইবোৰ কুঁহিয়াৰৰ যি গুড়ি, এইবোৰ এইফালেৰে কুঁহিয়াৰবোৰ গৈছিল মেচিনটো এইটো হয়। তো এইফালে কুঁহিয়াৰৰ যি জাবৰবোৰ থাকিছিল জাবৰবোৰ গৈছিল ইফালেদি। তো নিশ্চয় দেখিছে এইবোৰ হ'ল মেচিন। তো এইটো ব্ৰইলাৰ, যি ইয়াৰ গৰম এটা গেছ যিহেতুকে লাগে, গৰম এটা ভাপ লাগে। তো এইটো ব্ৰইলাৰ আছিল। তো ইয়াৰ পৰা ভাপবোৰ গৈছিল ধোঁৱা,
এইবোৰ পাইপ নিশ্চয় দেখিছে, যিহেতুকে এইবোৰ পাইপেদি ভাপটো গৈছিল। তো এইফালে আমি নিশ্চয় দেখিছে এটা আমি ইলেক্ট্ৰিকৰ যি আলমাৰি আছে, তো এইটো আলমাৰিটো আপোনাক দেখুৱাইছোঁ। তো একদম ইয়াত একো বস্তু নাই, তো এনেই চাৰ্কিট কেইখনমান লাগি আছে, তো ইলেক্ট্ৰিকৰ বস্তু হয় এইটো। তো নিশ্চয় দেখিছে এইফালে বাদুলি কিবা কিবি বহুতো ইয়াতে হয়তো কি আছে আমি নিজেও নাজানো। তো আপোনালোকক দেখুৱাবলৈ আহিছোঁ খালি। নিশ্চয় দেখিছে এইবোৰ লাইনৰ তাঁৰ আছিল, কেনেকুৱা ধৰণে কাটি কুটি কোনোবাই লৈ চাওকচোন। তো বহুত ডাঙৰ হৈ আছে একদম পৰিস্থিতি ইয়াৰ। তো নিশ্চয় দেখিছে। তো আমি যিপিনে গৈছিলোঁ আকৌ এইপিনে ঘূৰি আহিলোঁ। তো মেচিনবোৰো নিশ্চয় দেখিছে অৱস্থা একদম। তো এইফালেও নিশ্চয় দেখিছে কিমান বিশাল বিশাল ইয়াতে মেচিনবোৰ আছে। তো কিবা বিশাল বিশাল টেংকি আছে ইয়াতে। তো কি ক'ম আপোনালোকক ইয়াৰ বিষয়ে, তো ক'বৰ একো ৰাস্তা নাই। তো এইফালেও নিশ্চয় দেখিছে বাহিৰৰ পিনে কিবা ৰুম আছিল, তো আপোনালোকৰ মেচিন চেচিন আছে নিশ্চয় দেখিছে এইবোৰ। তো পিনেও আৰু এটা ৰুম আছে, তো আপোনালোকক তাৰো কিছু দৃশ্য দেখুৱাওঁ আহকচোন বাৰু। তো চেনীটো এইফালে নিশ্চয় দেখিছে ইয়াতে ভালে এখন মুখ আছে। তো ইয়াতে চেনী ওলাইছিল হয়তো, তো ইয়াতে চেনীৰ বেগবোৰ পেকিং কৰিছিল। তো আগপিনে এটা গুদাম ঘৰ আছে, তো আপোনাক গুদাম ঘৰটো দেখুৱাম এতিয়া আহকচোন বাৰু। গুদাম ঘৰ আছিল হয়তো, ইয়াৰ ভিতৰত আপুনি যদি পাৰো চেষ্টা কৰিম সোমাবলৈ কৰিছিল। তো ইয়াতে যি চেনীৰ গুড়ৰ একদম গন ওলাই আছে, একদম অৱস্থা কাঢ়ি লৈ আছে। নিশ্চয় দেখিছে এইটো গুদাম ঘৰ আছিল একচুৱেলি। তো আন্ধাৰ বৰ্তমান, তো আমি যিহেতুকে বহুত দেৰি হ'ল আহা। তো আৰু ইয়াতে যিহেতুকে খিৰিকী দৰ্জা কোনো ইয়াতে জাষ্ট দৰ্জা এখন আছে, তো খিৰিকী চিৰিকী একো নাছিল। তো নিশ্চয় দেখিছে একদম পৰিস্থিতি একদম অৱস্থা কাঢ়ি লৈ আছে। তো এইকেইটা কিবা গাছৰ শিয়াৰো ইয়াতে আহি গ'ল। তো নিশ্চয় দেখিছে একদম। তো আপোনালোকে আন্ধাৰ মন্ধাৰত যিখিনি দেখিছে আৰু সেয়াই দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতুকে ইয়াত কোনো লাইটৰ ব্যৱস্থা নাই, যিটোৰ অৱস্থা কাঢ়িল। তো ইয়াতে এইবোৰ নিশ্চয় দেখি গোটেই চেনীৰ এইবিলাক কুঁহিয়াৰৰ গুড়ি চুৰি আছে গোটেই ইয়াতে। তো সেইফালে নিশ্চয় দেখিছে এইটো গড্ৰেজ আছিল হয়তো, ইয়াতে কিবা হিচাপ কিচাপৰ বহি আছিল, ফাইল চাইল আছিলে ইয়াতে। তো আপোনালোকক আন্ধাৰ মন্ধাৰতো কিছু দৃশ্য দেখুৱাইছোঁ ইয়াৰ। তো চাই থাকচোন বাৰু ভিডিঅ'টো ভালদৰে। সোমা তো এইটো নিশ্চয় দেখিছে ইয়াতে লেখা আছে গুদাম নম্বৰ 1 হয় এইটো। তো ইয়াতে বহুতো এতিয়া বৰ্তমানৰ শ্ৰেণীৰ হয়তো বহুত বেয়া পৰিস্থিতি পৰি আছে ইয়াৰে। তো বৰ্তমান ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, একেবাৰে নাপাহৰিবা চেনেলটো পাইবা। তো আমি চেনী মিলৰ পৰা, তো নিশ্চয় দেখিছে এইটো চেনী মিলৰ ৰুমটো আছে। আপোনালোক চিগাৰেটটো ৰুমটো লাষ্টত দেখাই কিনে আপোনাক গৈ আছোঁ বস্তুবিলাক। এইটো ৰুম আছিল নিশ্চয় দেখিছে। তো ইয়াতে লেখা আছে চিকিউৰিটি অফিচ হয় এইটো, নিশ্চয় দেখিছে ইয়াতে লেখা আছে। তো একদম অৱস্থা কাঢ়ি লৈ আছে ভাঙি চিঙি একদম। নিশ্চয় দেখিছে একদম গোটেই একদম অৱস্থা কাঢ়িল, যিহেতুকে ইমান বছৰৰ ইয়াতে বন্ধ হৈ আছিল চেনী মিলটো। ইয়াতে নিশ্চয় দেখিছে ইয়াত কি কি আছে তো আমিও নাজানো। তো সাপ বেং ভেকালি কিমান কি আছে, তো বাঘৰ থাকিব পাৰে, ডাঙৰ কথা নহয় ইয়াত। চেনী মিলৰ গেটটো, তো এইটো গেটেৰে আমি সোমাইছিলোঁ। তো এইফালে ওলালোঁ। তো এইটো অফিচ ৰুমটো আছিল নিশ্চয় দেখি